হে গাইজ ৱেলকাম বেক টু মাই এনাডাৰ ব্লগ। যিসকলে মোৰ আগৰ ভিডিঅ'টো চাইছে তেওঁলোকে দেখা পাইছে যে বাহঁত আঠমঙলাত আহিছে আৰু বঙালী যিটো নিয়ম সেই নিয়মত আঠমঙলাত আহিলে দুদিন দুৰাতি থাকি পিছদিনা ঘৰত গুচি যাব লাগে। চ' আজি বাহঁতৰ ঘৰৰ চবকে ইনভাইট কৰা হৈছে, তেওঁলোক আহিব আজি আৰু বা আজি ঘৰত গুচি যাব। চ' মনটো অকণমান বেয়াও লাগি আছে আৰু মই যিহেতু দেউতাৰ ঘৰত আহিছোঁ, চ' আজি প্ৰগ্ৰামটো শেষ হোৱাৰ পিছত ময়ো ঘৰত গুচি যাম। চ' আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে। আৰু ফ্ৰেণ্ডছ, আজিৰ যিটো প্ৰগ্ৰাম হয় সেইটো হ'ল বিয়াৰ একেবাৰে শেষৰটো পৰ্ব। ইফালে বৌয়ে যিটো ঘৰৰ পৰা লৈ আহি আছে, এটা নিয়ম আছে, সেই নিয়মটো এতিয়া কৰিব। চ' আপোনালোকে চাই থাকক। জিজুক এতিয়া বহিবলৈ দিয়া হৈছে আৰু আজিৰ যিটো নিয়ম সেইটো বৌয়ে কৰিব। আৰু ইফালে বা থিয় হৈ আছে আৰু ইয়াত আছে ভণ্টি, পেহী ছোৱালী হয়, তাই মোবাইল হাতত লৈছে ফটো ক্লিক কৰাৰ কাৰণে। বৌয়ে হাতত ৰং লৈছে। ইফালে চাওক, মায়ে বৌক কৈ আছে যে মুখত লগাবলৈ ৰং, আৰু ইয়াৰফালে চাওক বৌয়ে মুখত ৰং লগাই আছে। এইটো বঙালী নিয়ম হয়, ৰং লগাব লাগে। আৰু আজি মানে এনেকুৱা লাগি আছে হোলী যেন লাগিছে, খেলা হ'ব আৰু আজি। ইফালে চাওক বৌয়ে আকৌ কালাৰ লৈ আছে লগাবৰ কাৰণে, আৰু মা ইফালে জিজুক কালাৰ দি আহিলে বৌক লগাবৰ কাৰণে। জিজু নতুন জোৱাইটো কি কৰিব ন। ইফালে আহি আছে সৰু ভণ্টিক লগাবৰ কাৰণে, কুলশালিটো লগাব লাগিব ন। ইয়াত চাওক তাইক লগাই আছে আৰু তাই পিছত কৈ আছিলে মোক কিয় লগালে, কিয় মোক লগালে। তাই এতিয়া গৈ আছে মুখখন ধুই আহিব। আৰু ইফালে চাওক বৌয়ে কি কৰিলে, বৌয়ে ইফালে বাক লগালে ৰং আৰু মোকো কৈছিল লগাবলৈ। মই কৈছোঁ নাই, মই এই মাত্ৰ গা পা ধুই আহিছোঁ, মোক নলগাব প্লিজ। এনেকুৱা কৈ মই বাচি গ'লোঁ।
এতিয়া বৌয়ে জিজুৰ গাত অলপ পানী ঢালি আছে এইখিনি নিয়মৰ কৰিব লাগে আৰু পিছত জিজু বাথৰুমত যাব বাথৰুমত গৈ গা পা ধুব ইফালে দেউতা ৰুটি খাই আছে আৰু তাতে পেহী আইতা আৰু মা মানে মোৰ শাহু মা তেওঁলোকে বহি ইয়াতে আলু পিঁয়াজ নহৰু এইবোৰ কাটিং কৰি আছে আৰু তাতে মাহী দালি বনাই আছে ইয়াত চাওক দালি অলমষ্ট হৈয়ে গ'ল দালি কালাৰটো চাওক ইফালে জিজু গা পা ধুই আহি ৰুমত বহিছে আৰু বায়ে ঘৰৰ যিখন এলবাম আছে সেইখন উলিয়াই জিজুক দিছে চোৱাৰ কাৰণে কাৰণ জিজু অকলে বহি আছে সকলো মানুহ কামত বিজি চ' জিজু কি কৰিব যাতে বৰ হৈ নাযায় সেইকাৰণে বায়ে এলবামখন দিলে চোৱাৰ কাৰণে ইফালে বন্ঠিক পেহীয়ে ভাত খুৱাই দি আছে মই কিবা এটা কাম কৰিব আহিছোঁ আৰু দেখিলোঁ তাই ভাত খাই আছে চ' ভাবিলোঁ অকণমান ৰেকৰ্ড কৰি লওঁ আৰু সেইকাৰণে আপোনালোকক দেখুৱাই আছোঁ আৰু ইয়াত চাওক তাইৰ স্মাইল ইমান ধুনীয়া পেহী গৈছিলে বাচন ধুবলৈ আৰু বন্তি পেহী কৈ আছিলে যে মোক বাচন ধুবলৈ দিয়ক চ' মই ক'লোঁ পেহী দিয়কচোন চাওঁ কেনেকৈ তাই বাচন ধুৱে চ' পেহীয়ে দিলে আৰু তাই যে সৰু সৰু হাতেৰে যে বাচনবোৰ এনেকৈ ধুই আছে চাবলৈ ইমান ধুনীয়া লাগি আছে চ' মই অকণমান ৰেকৰ্ড কৰি ল'লোঁ এতিয়া আলহী আহিলে এইজন মোৰ মামা হয় আৰু এইজনী মোৰ মামী চ' মামা মামী আহিলে সি হ'ল মোৰ ভাইটি মামাৰ ল'ৰা হয় এতিয়া এজন নতুন মানুহৰ লগত পৰিচয় কৰাই দিয়া হওক এইজন হ'ল মোৰ বাৰ বান্ধৱীৰ হাজবেণ্ড মোৰ জিজু হয় আৰু ইয়াত তেওঁলোক দুজন বহি কথা পাতি আছে আৰু ইফালে বৌ ৰেডি হৈ আছে আৰু এতিয়া আৰু এজনী মোৰ বা আহিছে এইজনী হ'ল মোৰ সৰু পেহীৰ ছোৱালী এতিয়া বাৰ ঘৰৰ সকলো মানুহ আহিছে আৰু ইয়াত কিবা এটা নিয়ম আছে চ' আমি সকলো ইয়াত আহিছোঁ চাওক আপোনালোকে কেনেকৈ কি নিয়ম কৰে
বহিবলৈ দিয়া হ'ল আৰু ইয়াত আমি সকলো লাগি গ'লোঁ নিজৰ নিজৰ কামত। ইয়াত নেমু আৰু কিষান মিক্স কৰি পেলাই চৰ্বত বনোৱা হৈ আছে। ফাৰ্ষ্টত দিয়া হ'ব চৰ্বত, তাৰপিছত চাহ মিষ্টি, তাৰপিছত ভাত খোৱা হ'ব। আৰু গাইজ ভিডিঅ'টো মোৰ সৰু ভাইটি, মোৰ মামাৰ ল'ৰা হয়, সি কৰিছে, সেইকাৰণে ভিডিঅ'টো অকণমান ইফাল সিফাল হ'ব পাৰে। চ' আপোনালোকে এডজাষ্ট কৰিব আৰু সেয়ে মই কাকো বিচাৰি পোৱা নাই ৰেকৰ্ড কৰাৰ কাৰণে। চ' মই তাক বিচাৰি পালোঁ আৰু সি সৰু হিচাপত যিমানখিনি পাৰিছে কৰিছে আৰু। মাহীৰ ৰন্ধা প্ৰায় কমপ্লিট হৈ গ'ল, অকল মাংস বাকী আছে, মাংস হ'ব, তাৰপিছত ভাত খোৱা হ'ব। ফ্ৰেণ্ডছ, ভাত খোৱা এতিয়া ষ্টাৰ্ট হ'ল। সকলোৱে ভাত খোৱাৰ পিছত বাহঁত ঘৰত গুচি যাব। এইকেইদিন আমি একেলগে বহুত এনজয় কৰিলোঁ আৰু আজি পেহী, মামা, মামী, পেহীৰ ছোৱালী, বা চব আহিছে। আমি সকলো মিলি বহুত এনজয় কৰিলোঁ আৰু যি কি নহওক সকলোতো নিজৰ নিজৰ ঘৰত যাবই লাগিব আৰু কেতিয়া লগ পাম এনেকুৱা ক'ব নোৱাৰোঁ। চ' ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা লাগিছে প্লিজ কমেণ্টত জনাব আৰু লাইক আৰু শ্বেয়াৰ কৰিবলৈ নেপাহৰিব প্লিজ। থেংক ইউ ছ' মাছ। নেক্সট ভিডিঅ'ত লগ পাম।